Hello guys, welcome back to my channel. Keep learning. হাকুৰ আপোনালোক সবে ভালে আছে আৰু মোৰ ভালে আছে। সো এতিয়া মই আজি আপোনালোকৰ এক্সামৰ যিহেতু আজি ফিক্স ক'ব পাৰিম যে এক্সামস কেতিয়া হ'ব। এক্সামস আপোনাৰ অক্টোবৰত ফৰ শিওৰ 100% হ'ব আপোনালোকৰ এক্সাম। সো এতিয়াৰ পৰা 4 মান্থস আছে। সো এইটো মই কোৱা নাই, বিশেষ সূত্ৰৰ জৰিয়তে মোৰ ফ্ৰেণ্ড এজনে মানে গুৱাহাটী সেৱাত গৈছিলে। তো তেখেতসকলে সেৱাৰ কিছুমান কৰ্মকৰ্তাৰ লগত কথা পাতি সুধিছে যে কেতিয়া হ'ব এক্সাম। তো কৈছে যে অক্টোবৰত হোৱাৰ চান্সেছ আছে বিকজ প্ৰিপাৰেশ্যন অলমষ্ট হৈ গৈছে। তো তেখেতে সুধিছিল যে জুলাই আগষ্ট মানত ছেপ্টেম্বৰত হোৱাৰ চান্সেছ আছে নেকি। কৈছে নাই, বিকজ অফ ইলেকশ্যনৰ যিবিলাক ঘোষণা কৰা হৈছে বা ইলেকশ্যনৰ যিবিলাক কাম কাৰ্য চলি আছে সেইবিলাকৰ পিছতহে আমাৰ যোনটো এক্সামছ হয় সেইটো কণ্ডাক্ট হ'ব। তো মই সেইমতে আশা কৰা মতে অক্টোবৰত হ'ব আপোনালোকৰ। তো এতিয়া কথা হ'ল যে আৰু এটা কথা মই আপোনালোকক ক'ব লগা আছে, গুড নিউজ, যে আপোনালোকে যোনটো মোৰ ষ্টুডেণ্ট বিলাক যদি নতুন চেনেল চাই আছে আপোনালোকে প্লিজ মোৰ চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব আৰু লাইক বাটন এটা হিট কৰি দিব, যাতে মই গম পাওঁ যে মোৰ ভিডিঅ'বিলাক আপোনালোকে চাই ভাল পাইছে। তাৰ লগতে আৰু এটা এনাউন্সমেণ্ট কৰিব খুজিছো যে আপোনালোকৰ আগতে কোৱা হৈছিল যে যিবিলাক 5% মাৰ্কছ দিয়াৰ কথা আছিল এক্সট্ৰা, চ' সেই মাৰ্কছটোৰ বিষয়ে এটা নতুন আপডেট আহিছে। যিহেতু আমাৰ হাৰিয়ানা যোনটো গভৰ্ণমেণ্ট আছিলে, হাৰিয়ানা গভৰ্ণমেণ্টও এনেকুৱা চেম 5% এক্সট্ৰা মাৰ্কছ এটা লাষ্ট ফেব্ৰুৱাৰীত যোনটো এটা ৰিক্ৰুটমেণ্ট হৈছিলে সেইটোত তেখেতে ফ'ল' কৰিছিলে। যোনবিলাক ছ'চিঅ' ইকনমিক কণ্ডিশ্যন হয়, আপোনালোকে সুধিছিলে যে কেনেকুৱা ধৰণৰ কণ্ডিশ্যন ফ'ল' কৰিব লাগিব, কি ফ'ল' কৰিব। তো তেখেতসকলে যদি ফ'ল' কৰে তো মোৰ মতে যোনটো আপোনালোকৰ ইকনমিক ছ'চিঅ' ইকনমিক EWSৰ যেনেকুৱা ক্ৰাইটেৰিয়া ইউজ কৰে, যোনটো ঘৰত এটাও চাকৰিয়াল নাই, আৰু হাৰিয়ানা গভৰ্ণমেণ্টে কেনেকৈ কৰিছিলে যে 1,80,000 যাৰ মিনিমাম ইনকাম হ'ব তেখেতসকলক এইটো ফেচিলিটি দিয়া হৈছিলে, 5% এক্সট্ৰা মাৰ্কছ দিয়া হৈছিলে। যাৰ পৰিয়ালৰ মানে 1,80,000 বছৰি ইনকাম হয় সিহঁতক এই ফেচিলিটিটো দিয়া হৈছিলে। চ' চিমিলাৰ যিহেতু হাৰিয়ানাটো বিজেপি গভৰ্ণমেণ্ট আছে আৰু অসমতো বিজেপি গভৰ্ণমেণ্ট আছে, ছেইম ক্ৰাইটেৰিয়াবিলাক ফ'ল' কৰাৰ চান্সেছ আছে। বাট ইয়াৰ ক্ষেত্ৰতো আৰু এটা কথা আছে যে হাৰিয়ানা গভৰ্ণমেণ্টে এতিয়া ৰিচেণ্টলি কিন্তু এটা কেছ মানে এই সুবিধাবিলাক যে 5% এক্সট্ৰা দিছিলে সেইকাৰণে কিছুমান মানুহে ভাল পোৱা নাছিলে, যেনেকে আমাৰ কিছুমান আপোনালোকে ভাল নাপায় যে হৈ আছে আৰু কিছুমানে বেয়া পাই আছে। চ' সেই সুবিধাবিলাক যাতে চবৰ কাৰণে কনষ্টিটিউচনেল নহয়, আমি চবেই জানো 5% এটা এক্সট্ৰা মাৰ্কছ দিয়ে কিছুমানক, সেইটো আনকনষ্টিটিউচনেল হয়। বিকজ ইন ইণ্ডিয়া ইজ এ সেকুলাৰ কাণ্ট্ৰি, ইকুৱেল অপৰচুনিটি আমি ফাণ্ডামেণ্টেল ৰাইটত পাইছো যে ইকুৱেল অপৰচুনিটি অফ এমপ্লয়মেণ্ট, ইকুৱেল অপৰচুনিটি অফ ৱেজেছ চব দিয়া আছে। তো ইয়াতে অলৰেডি কিছুমান ক্ৰাইটেৰিয়া আছে যদিও যিবিলাক ST, ইকনমিকেল বেকৱাৰ্ড অৰ OBC 27% আছে, সেইকেইটা কনষ্টিটিউচনেল হয় কাৰণ কনষ্টিটিউচনে সেইখিনি অলৰেডি দিয়া আছে। কিন্তু এই এটা যে 5% মাৰ্কছ দিয়াৰ কথা আছে এইটো কনষ্টিটিউচনেল নহয়। তো এই ক্ষেত্ৰত কিমান দূৰ এই মাৰ্কছটো দিয়াৰ চান্সেছ আছে সেইটো মই লাষ্টত ক'ম বাৰু আপোনালোকক। তাৰ আগতে এটা আমি কেছ জানি লওঁ যে হাৰিয়ানাটো মই কৈছিলো আগতে চিমিলাৰ কেছেছ হৈছে। চ' এতিয়া ৰিচেণ্টলি মই আপোনালোকক ইয়াত দেখুৱাম যে NDTV বা নিউ বহুতগাল মানে সূত্ৰমতে জনামতে এতিয়া কিছুমান আগতে মানুহে চেলেঞ্জ কৰিছিল হাৰিয়ানা হাইকোৰ্টত বা চণ্ডীগড়ৰ কোৰ্টত চেলেঞ্জ কৰিছিল যে আমি কিয় নাপাম, যদি সেই মানুহখিনি এক্সট্ৰা 5% মাৰ্ক কিহৰ কাৰণে পাব। কাৰণ আমাৰ কিছুমান ঘৰত এনেকুৱা আছে ন যে আমাৰ ঘৰতো অনলি এটা চাকৰি পাইছে, মোৰ দাদাই পাইছে ছাপ'জ, কিন্তু মোকতো নোখোৱাই কাৰণ মই ছিংগল হওঁ, মই বেলেগ হয়, মোৰ ফেমিলি বেলেগ হয়, মোৰ ঘৰত মোৰ হাজবেণ্ডে যেতিয়া নকৰে বা মোৰ সেনেকুৱা কিবা হ'ব পাৰে। তো কেনেকুৱা কণ্ডিশ্যনটো আপোনাৰ ভায়েকেতো আপোনাক নিদিয়ে বা আপোনাৰ ভণ্টিয়ে আপোনাক কিমান দি দিব, এদিন দিব, দুদিন দিব, কিন্তু সদায়তো সেইটো ফেচিলিটি নিদিয়ে তেখেতে। তো সেই ফেচিলিটিটো এইটো যোনটো ক্ৰাইটেৰিয়া লগাইছে সেইটো কোনো পধ্যেই ঠিক নহয়, কাৰণ মোৰ মতে চবেই ইকুৱেল পোৱাটো দৰকাৰ। কোনোবাই যদি ফেচিলিটি পোৱা নাই আজিকালি এতিয়াৰ যুগত আপোনালোকে যদি বিচাৰে ফেচিলিটি পাব পাৰে। আমাৰ ধৰণৰ মোৰ নিচিনা বহুত ইউটিউবাৰ আছে যোনে আমাৰ যোনখিনি ইকনমিকেলি বেকৱাৰ্ড আছে বা যিবিলাক দুখীয়া ষ্টুডেণ্ট আছে সিহঁতে অনলাইন ইউটিউব চেনেল চাইও যদি কাৰোবাৰ পঢ়াৰ ইচ্ছা থাকে তো তাৰ পৰাই সেইখিনি কৰিব পাৰে। চ' ইয়াৰ পৰা মই ভাবা নাই যে কিবা ডিছক্ৰিমিনেশ্যন আছে। চ' আপোনালোকে পঢ়িব ট্ৰাই কৰক, যিহেতু অক্টোবৰত এক্সাম হ'ব আপোনালোকে পঢ়ি বহুত ভালদৰে দিব পাৰে। চ' হাৰিয়ানা হাইকোৰ্টত এইটো কি হৈছে, চেলেঞ্জ হোৱাৰ পিছত এতিয়া এইটো ঘটনাৰ পৰা হাৰিয়ানা হাইকোৰ্টত যেতিয়া চেলেঞ্জ হ'ল তো যিসকল 5% এক্সট্ৰা মাৰ্কছ পাই পেলাই যিসকলে চাকৰি পাইছিলে তেখেতসকলৰ এতিয়া হাইকোৰ্টে এইটো বেন কৰিছে যে চাকৰিও যাব তেখেতসকলৰ, আৰু এতিয়া যিসকলে 5% মাৰ্কছ পাই চাকৰি পাইছিলে সিহঁতসকলে আৰু এটা এক্সাম দিব লাগিব, ক্ৰাইটেৰিয়া হ'ব। সেই এক্সামত যদি তেখেতৰ এটা ক্ৰাইটেৰিয়া থাকে য'ত তেখেতসকলে কৰিব নোৱাৰে তেতিয়াহ'লে তেখেতসকলে এই জবটো এৰিব লাগিব আৰু 5 মান্থছৰ যোনটো আছিলে সেইটো ৰিটাৰ্ণ কৰিব। চ' চিমিলাৰলি অসম গভৰ্ণমেণ্টেও এতিয়া যিহেতু তাৰ পৰা চাই বিজেপি গভৰ্ণমেণ্টৰ প্ৰভাৱ পৰিবই, তো তেখেতসকলেও এইটো অনুকৰণ কৰিব
তো 99% চান্সেছ আছে যে আপোনালোকে 5% মাৰ্কছটো এক্সট্ৰা নাপাব সো সবে ইকুৱেল হ'ব আৰু বাকিখিনিয়ে এতিয়া প্ৰিপেয়াৰ কৰি থাকক যিহেতু অক্টোবৰত এক্সাম আৰু ভালকে দিয়ক সো এতিয়া 5% এক্সট্ৰা মাৰ্কছ মোৰ মতে কোনেও নাপাব সো আপোনালোকে সেইটো ভৰমত নাথাকি সবে ভালকে প্ৰিপেয়াৰ কৰক আৰু যদি well and good দি দিয়ে তেতিয়াহ'লেতো লাকি ড্ৰ আপোনালোকৰ পাই যাব বাট কিন্তু যদি নিদিয়ে আপোনালোকৰ লোকচান হৈ যাব আৰু দিলেও কেতিয়াবা জব যাব পাৰে সো বেটাৰ হয় আপোনালোকে ভালকে প্ৰিপেয়াৰ কৰক সো আজিলৈ ইমানেই বাই বাই প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব মাই চেনেল